হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু MJ ছাৰ। আজি তোমালোকক শিকাম তিনিটা এনেকুৱা ট্ৰিক, যি ট্ৰিক ইউজ কৰি তোমালোকে 5 ছেকেণ্ড নহয় মাত্ৰ 3 ছেকেণ্ড ইউজ কৰি তোমালোকে পূৰণফল উলিয়াব পাৰিবা। তো এতিয়া আমি আলোচনা কৰিম ট্ৰিক নম্বৰ 1। তোমালোকে চাবা এই ট্ৰিক নম্বৰ 1টো মই কিমান কম সময়ত ইয়াৰ উত্তৰ উলিয়াম। 2 8 গুণ 16, 7 8 গুণ 56। মাত্ৰ 3 ছেকেণ্ড। মইতো ভাবোঁ 3 ছেকেণ্ডতকৈ কম সময় যাব যদি তোমালোকে এইটো ট্ৰিকটো ভালদৰে বুজি ল'ব পাৰা। এতিয়া এইটো মই কেনেকৈ কৰিলোঁ, ইয়াৰ আচল কথাটো কি, এই ট্ৰিকটো কি তোমালোকে সেইটো চাব লাগিব। এই ট্ৰিকটো চাবলৈ তোমালোকে এটা চাব লাগিব, ইয়াৰ এককৰ ঘৰৰ অংকৰ যোগফল 10 হ'ব লাগিব। যেনে 2 আৰু 8 আমি যোগ কৰিলে কিমান পাম? 10 পাম, 10 পাম। আৰু দহকৰ ঘৰৰ অংক দুটা কি হ'ব লাগিব? একে হ'ব লাগিব। যেনে ইয়াত 7 আছে, ইয়াতো কি আছে? 7 আছে। তেতিয়া আমি কি কৰিব লাগিব, এই এককৰ ঘৰৰ অংক দুটা পূৰণ দিম আমি প্ৰত্যক্ষভাৱে। 2 8 যা কিমান? 16। আৰু দহকৰ ঘৰৰ অংক 7 আছে। 7ৰ পিছৰ যিটো সংখ্যা সেইটো কি? 8। গতিকে 7ৰ লগত আমি 8 পূৰণ দিম। 7 8 যা 56। আমি অন্য এটা উদাহৰণ আলোচনা কৰিম। ইয়াতেও যদি তোমালোকে চাব যোৱা, এই ট্ৰিকটো ইউজ কৰিলে কিন্তু এটা কথা তোমালোকে মনত ৰাখিব লাগিব, ইয়াৰে এককৰ ঘৰৰ অংকৰ এটাৰ যোগফল 10 হ'ব লাগিব, 10 হ'ব লাগিব। যেনে 7 + 3 কিমান? 10, 10। আৰু দহকৰ ঘৰৰ অংকৰ এটা কি হ'ব লাগিব? একে হ'ব লাগিব। কি কৈছোঁ? মই পুনৰ কৈ দিছোঁ, এককৰ ঘৰৰ অংকৰ এটাৰ যোগফল 10 হ'ব লাগিব। যেনে 7 আৰু 3 যোগ কৰিলে আমি 10 পাম। আৰু দহকৰ ঘৰৰ অংকৰ এটা একে হ'ব লাগিব। অৰ্থাৎ ইয়াত 4 আছে, ইয়াতো কি আছে? 4 আছে। তাৰপিছত আমি ট্ৰিকটো ইউজ কৰিম, এককৰ ঘৰৰ অংকৰ এটা তোমালোকে পূৰণ কৰি দিবা। 7 3 যা 21। কিমান হ'ব এইটো? 21। 7 3 গুণ 21। তাৰপিছত 4 আছে। 4ৰ পিছৰ যিটো অংক, 4ৰ পিছত যিটো সংখ্যা, অংক নহয়, 4ৰ পিছৰ যিটো সংখ্যা, সেই সংখ্যাটো কি? 5। গতিকে 4ৰ লগত যদি আমি 5 পূৰণ দিওঁ, 4 5 গুণ কি হ'ব? 20। এইটো হ'ব ইয়াৰ উত্তৰ। তোমালোকে যেতিয়া ট্ৰিকটো এবাৰ ভালদৰে বুজি ল'বা, মাত্ৰ 3 ছেকেণ্ড বা 2 ছেকেণ্ডত ইয়াৰ উত্তৰ উলিয়াব পাৰিবা। এই দুটা সংখ্যা চাবা। এই দুটা সংখ্যাত যদি তোমালোকে চাব যোৱা, ইয়াৰে এককৰ ঘৰৰ অংকৰ এটাৰ যোগফল 10, কাৰণ 1 আৰু 9 যোগ দিলে আমি 10 পাম। ঠিক আছে। আৰু দহকৰ ঘৰৰ অংকৰ এটা একে, 8 8 8 8। তো আমি ট্ৰিকটো যদি ইউজ কৰোঁ, প্ৰথমতে আমি এই দুটা পূৰণ দিব লাগিব। 9 1 গুণ কি? 9। গতিকে 9ত কেইটা অংক আহে? এটা। কিন্তু আমি ইয়াত এটা অংক লিখিব নোৱাৰোঁ, দুটা অংক লিখিব লাগিব। এতিয়া দুটা অংক আমি নিজাকৈ কি দিম? আমি ইয়াত এটা কি দিম? 0 দিম। এই কেইটা অংক হৈ গ'ল? দুটা অংক হৈ গ'ল। তো তোমালোকে যদি কেতিয়াবা পূৰণ দি এনেকৈ এই ট্ৰিকটো ইউজ কৰোঁতে এনেকৈ পূৰণ দি যদি এটা অংক পোৱা, তেতিয়াহ'লে সেই অংকটোৰ আগত এটা 0 দিবা। 0 দি ইয়াত কেইটা অংক কৰিব লাগিব? দুটা অংক। তাৰপিছত কি আছে? 8। 8ৰ পিছত অহা সংখ্যাটো কি? 9। আৰু 8 আৰু 9 যদি আমি পূৰণ দিওঁ, 8 9 গুণ 72, 72। তো এইটোৰ উত্তৰ হৈছে 7209। এইবাৰ যদি আমি চাওঁ, এইটোৰ ক্ষেত্ৰতো একে। ইয়াৰে এই দুটা অংকৰ যোগফল কিমান? 10। 4 6 যোগ কৰিলে 10 ওলাব, 10 পাম। আৰু এই দুটা অংক কি আছে? একে আছে। তো ট্ৰিকটো মতে কি আছিল? এই দুটা প্ৰথমতে পূৰণ দিম। 9 4 গুণ 4 6 গুণ কিমান? 24। তাৰে পিছৰ অংকটো কি আছে? 9। 9ৰ পিছত অহা সংখ্যাটো কি? 10। গতিকে 9ৰ লগত আমি এই 9ৰ পিছত অহা সংখ্যাটো কি? 10। তো 9 10 গুণ কি? 90। তো ইয়াত আমি 90 লিখিম। যদি ভিডিঅ'টো ভাল লাগিছে, তোমালোকে ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু এনেকুৱা ধৰণৰ মেথছৰ ট্ৰিক্সবোৰ পাই থাকিবলৈ কাষত থকা ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰিবলৈ নাপাহৰিবা। এইবাৰ আমি আলোচনা কৰিম ট্ৰিক নম্বৰ 2। আৰু ট্ৰিক নম্বৰ 2ত এককৰ ঘৰৰ অংক দুটা কি? একে। আৰু দহকৰ ঘৰৰ অংক দুটাৰ যোগফল 10, 10। ট্ৰিক নম্বৰ 1ত এই দুটা কি আছিল? উল্টা পুল্টাকৈ আছিল। অৰ্থাৎ একে থকা অংক দুটা এইফালে আছিল, আৰু যি দুটাৰ যোগফল 10 হয়, সেই দুটা এইফালে আছিল। গতিকে এইটো আমি কিমান ছেকেণ্ডত কৰোঁ এইটো তোমালোকে চাবা। ইয়াৰো যদি আমি চাওঁ, 6 6 যা 36, 2 8 গুণ 16, 16 6 22। মাত্ৰ 3 ছেকেণ্ডত। ঠিক আছে। এইবাৰ আমি ট্ৰিকটো শিকিম, কেনেকৈ আমি মাত্ৰ 3 ছেকেণ্ডত ইয়াৰ উত্তৰ উলিয়াব পাৰোঁ। যদি এককৰ ঘৰৰ অংক দুটা একে হয়, আৰু দহকৰ ঘৰৰ অংক দুটাৰ যোগফল কিমান হয়? 10 হয়। ইয়াতে এককৰ ঘৰৰ অংক দুটা একে, কাৰণ এইটোও 6, এইটোও 6। আৰু দহকৰ ঘৰৰ অংক দুটা যেনে 2 আৰু 8, এই দহকৰ ঘৰৰ অংক দুটা যদি আমি যোগ কৰি দিওঁ, কিমান পাম? 10 পাম। এনেকুৱা ক্ষেত্ৰত তোমালোকে প্ৰথমতে এককৰ ঘৰৰ অংক দুটা পূৰণ কৰি দিবা। 6 6 যা 36, 6 6 গুণ 37 পালোঁ। তাৰপিছত এককৰ ঘৰৰ অংক এটা পূৰণ দিয়া। 2 8 যা 2 8 গুণ কি? 16। 16ৰ লগত এইটো যোগ দিবা চিধাহি। 2 8 গুণ 16
আৰু 16ৰ লগত আৰু যোগ দিব লাগিব কি 6 আৰু আমি জানো 16 আৰু 6 যোগ কৰিলে আমি কিমান পাম 16 6 22 পাম গতিকে ইয়াত আমি 22 লিখি দিম 22 ঠিক আছে এইবাৰ যদি আমি চাব যাওঁ ইয়াৰে এককৰ ঘৰৰ অংক দুটা একে দহকৰ ঘৰৰ অংক দুটাৰ যোগফল 10 3 7 10 তো ইয়াতো একে কথা আমি প্ৰথমতে এই দুটা পূৰণ দিম 9 9 গুণ কিমান 81 ঠিক আছে তাৰপিছত আমি কি কৰিম দহকৰ ঘৰৰ অংক দুটা পূৰণ দিম 3 আৰু 7 পূৰণ দিলে 3 7 গুণ কি পাম 21 3 7 গুণ 21 3 7 গুণ 21 পোৱাৰ পিছত চিধাই চিধাই এই যিটো 9 থাকিব 21ৰ লগত 9 যোগ দিলে আমি কিমান পাম 30 পাম ঠিক আছে একদম সিম্পল এই দুটা পূৰণ দিবা পূৰণফলটো ইয়াত লিখি দিবা তাৰপিছত এই দুটা পূৰণ দিবা যিমান ওলাব ইয়াৰ পূৰণফল সেইটোৰ লগত এই যে একে সংখ্যা দুটা থাকে এইটো যোগ দিলে হ'ল যেনে 3 7 গুণ কি 21 আৰু ইয়াত একে থকা অংক দুটা কি 9 গতিকে 9 ইয়াত যোগ দিলে আমি 21 9 কিমান পাম 30 পাম 30 ঠিক আছে একদম সহজ এতিয়া এইটোতো থাকে এইটো মই অলপমান ফাৰ্ষ্ট কম 7 7 যা কিমান 49 আৰু এতে 1 9 যা মানে 1 9 গুণ 9 9 7 কিমান 16 একদম ইজি এইটোতো যদি চাব যোৱা তোমালোকে 8 8 যা কিমান 8 8 গুণ 64 ঠিক আছে আৰু ইয়াতেও আমি যদি চাওঁ 4 6 যা 4 6 গুণ 24 আৰু 24 টোৰ লগত ইয়াতে একে অংক কি আমি তিনিটা পূৰণ দিলো 4 6 গুণ 24 তাৰপিছত আমি কি কৰিব লাগিব ইয়াৰে একে অংক কি এই দুটাৰ একে অংক 8 গতিকে 24 ৰ লগত আমি 8 যোগ কৰি দিম 8 যোগ কৰি দিলে 8 4 12 2 হাতে গেল 1 2 1 কি হ'ব 3 32 3264 এইবাৰ আমি আলোচনা কৰিম ট্ৰিক নাম্বাৰ 3 আৰু ট্ৰিক নাম্বাৰ 3 টো আৰু বেছি মজাৰ আৰু বেছি ইন্টাৰেষ্টিং তোমালোকে চাবা 93 আৰু 96 যদি পূৰণ কৰিব লাগে তোমালোকে ডাইৰেক্ট কি কৰিবা ইয়াত 93 96 পাতি লবা তাৰপিছত পূৰণ দিবা কিন্তু আমি মাত্ৰ কেই সেকেন্ড মানৰ ভিতৰতে ইয়াৰ পূৰণফলটো উলিয়াব পাৰো ট্ৰিকটো তোমালোকে ভালদৰে চাবা ট্ৰিকটো চাবলৈ আমি চাব লাগিব এই 93 টো 100 তকৈ কিমান কম 93 টো 100 তকৈ কিমান কম 93 টো 100 তকৈ 7 কম ঠিক আছে কাৰণ 93 ৰ লগত 7 যোগ কৰিলে আমি 100 পাম ঠিক তেনেকৈ 96 টো 100 তকৈ কিমান কম 96 টো 100 তকৈ তোমালোকে একদম জানা এইটো 96 টো 100 তকৈ 4 কম ঠিক আছে প্ৰথমতে আমি লিখি লম এইটো 100 তকৈ কিমান কম তাৰপিছত আমি লিখি লম এইটো 100 তকৈ কিমান কম এইটো 7 কম এইটো 4 কম ঠিক আছে তাৰপিছত আমি এটা কাম কৰিব লাগিব হয় তোমালোকে 96 ৰ পৰা 7 নহয় 93 ৰ পৰা 4 টো বিয়োগ কৰিব লাগিব 96 ৰ পৰা তোমালোকে যদি 7 বিয়োগ কৰা কিমান পাবা 96 ইয়াৰে পৰা যদি তোমালোকে 7 বিয়োগ কৰা কিমান পাবা 16 ৰ হাত গেল থাকিল 9 ইয়াতে কি থাকি গেল 8 আৰু তোমালোকে যদি 93 ৰ পৰা 4 বিয়োগ কৰা 93 ৰ পৰা যদি তোমালোকে 4 বিয়োগ কৰা ঠিক আছে কিমান পাবা 13 4 গেল থাকিল 9 ইয়াতে কি থাকি গেল 8 89 পাবা তোমালোকে গতিকে আমি যিকোনো এটা আমি এইটোৱে দিয়াটো বেছি ভাল হ'ব 96 ৰ পৰা 7 বিয়োগ কৰিলে আমি কিমান পাম 89 পাম ঠিক আছে তাৰপিছত এই যি দুটা সংখ্যা আমি ইয়াত লিখি লৈছিলোঁ যে 7 কম 4 কম এই দুটা সংখ্যা তোমালোকে পূৰণ দিয়া 7 আৰু 4 7 4 গুণ কি 28 28 তোমালোকে ইয়াত লিখি দিয়া তোমালোকৰ পূৰণফল হৈ গ'ল তোমালোকৰ ভালদৰে বুজাৰ কাৰণে মই আৰু এবাৰ বুজাই দিছোঁ আৰু এটা উদাহৰণ লৈ বুজাই দিছোঁ ভালদৰে কেৱল চাই যাবা 97 টো 100 তকৈ কিমান কম 97 টো 100 তকৈ 3 কম ঠিক আছে আৰু 95 টো 100 তকৈ কিমান কম 95 টো 100 তকৈ 5 কম একদম ইজি এতিয়া আমি এটা কাম কৰিব লাগিব 95 ৰ পৰা 93 এ বিয়োগ কৰা নাইবা 97 ৰ পৰা 5 এ বিয়োগ কৰা কথাটো একে কাৰণ 95 ৰ পৰা 3 বিয়োগ কৰিলে আমি 92 এ পাম 97 ৰ পৰা 5 বিয়োগ কৰিলে আমি 92 এ পাম কিন্তু আমি ইয়াৰে যিকোনো এটা আৰু এইটো বিয়োগ কৰিলে যি পাবা এইটো বিয়োগ কৰিলে বিয়োগফল একে পাবা গতিকে যিকোনো এটা বিয়োগ কৰিলে কথা নাই 95 ৰ পৰা আমি 3 বিয়োগ কৰিলে কিমান পাম 92 পাম ইয়াৰ পিছত আমি চাব লাগিব আমি কোন দুটা ইয়াত কম বুলি লিখিছিলোঁ -3 আৰু -5 এই 3 আৰু 5 টো পূৰণ দিলে কি পাম আমি 3 5 গুণ 15 উত্তৰ হৈ গ'ল তোমালোকৰ এতিয়া শেষত আছে তোমালোকৰ বাবে তিনিটা কুৱেশ্যন এই তিনিটা কুৱেশ্যন তোমালোকে কিমান ছেকেণ্ডত কিমান কম সময়ৰ ভিতৰত কৰিব পাৰা সেইটো কমেণ্টত লিখিবলৈ নাপাহৰিবা যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা নটিফিকেশ্যন বেলটো প্ৰেছ কৰিবলৈ নাপাহৰিবা তেতিয়াহ'লে বাই বাই গুড নাইট